নমস্কাৰ। আজি আমি জানিম পতি-পত্নী বা নৱদাম্পতীয়ে কেনেধৰণে শুব লাগে আৰু একেলগে শুব কেতিয়া লাগে আৰু কেতিয়া পৃথকভাৱে শুব লাগে। সকলো কথা আজি আমি আপোনালোকৰ ওচৰত সবিশেষ আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গকো এই সুবিধাটো জানিবলৈ দিব আৰু যিমান পাৰে এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। ১ নম্বৰতেই হ'ল সকলো নৱদাম্পতীয়ে একেখন বিচনাতেই শুৱা ভাল। একেখন বিচনাতেই শুলে নৱদাম্পতীয়ে উত্তেজনাৰ মনৰ ভাৱ আৰু কাম-ভাৱনা বা কাম-বাসনাৰ কথা সহজে ধৰিব পৰা যায়। দ্বিতীয়তে হ'ল বিবাহৰ আগতে ডেকা বা গাভৰু আনৰ লগত শুৱা অভ্যাস নাথাকিব পাৰে। তেনে ডেকা বা গাভৰুৱে বিবাহৰ পাছত স্বামী-স্ত্ৰীৰ একেলগে শুৱাৰ প্ৰথমে নিশ্চয় কিছু অসুবিধা পোৱাটো বাঞ্ছনীয়, কিন্তু কেইদিনমান একেলগে শুলে সেই সকলো সমস্যা আঁতৰ হ'ব আৰু সেই সকলো অসুবিধা দূৰ হ'ব। ৩ নম্বৰটো হ'ল স্বামী বা স্ত্ৰীৰ কোনোবাজনৰ বেছি কামাতুৰ হ'ব পাৰে। তেনেকুৱা হ'লে ভিন ভিন বিচনাত শুবলৈ মত পোষণ কৰিছে বহুত যৌনবিদে, কিন্তু সকলোবোৰ যৌনবিদে তেনেধৰণে মত পোষণ কৰা নাই। কিন্তু যোনসকল পুৰুষ বা মহিলাৰ কামটোৰ বেছি হয় সেইসকল বেলেগ বেলেগ বিচনাত শুলেও একেই হ'ব আৰু একেখন বিচনাত শুলেও তেওঁলোকৰ একেই হ'ব। ৪ নম্বৰটো হ'ল দাম্পতীয়ে সুবিধা সুযোগ, ৰুচি অভিৰুচি আৰু দুয়োৰে সমৰ্থন একেলগে শুৱা আৰু পৃথকভাৱে শুৱাৰ সিদ্ধান্ত ল'ব লাগে। ৫ নম্বৰটো হ'ল স্ত্ৰী গৰ্ভৱতী হোৱাৰ ৮ মাহৰ পাছৰ পৰা স্বামীয়ে পৃথকভাৱে শুৱাটো বা পৃথক বিচনাত শুৱাটো মংগলময়, কিয়নো ৮ মাহৰ পাছৰ পৰা স্ত্ৰীৰ তলপেট বেছিকৈ বাঢ়ে আৰু সন্তান সম্পূৰ্ণ গঠন লয়। সেই সময়ত তলপেটত অজানিতে পুৰুষৰ হাত বা ভৰি স্ত্ৰীৰ পেটত জোৰে লাগি যাব পাৰে। গৰ্ভৱতী নাৰীৰ তলপেটত জোৰে আঘাত পালে গৰ্ভস্থ সন্তানৰ অনিষ্ট হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি দেখিবলৈ পোৱা যায়। গতিকে তেনে অৱস্থাত স্বামী-স্ত্ৰীৰ বিচনা পৃথক হোৱাটোৱেই উচিত বুলি ধাৰণা কৰিব পৰা যায়। ৬ নম্বৰটো হ'ল এটা সন্তান জন্ম হোৱাৰ পৰাই পাৰিলে স্বামী-স্ত্ৰীৰ বিচনা পৃথক কৰা ভাল, নাইবা সন্তানক পাৰিলে পৃথক বিচনা কৰি দিব লাগে। কিন্তু সকলো মাতৃয়ে জানো সন্তানক পৃথক বিচনাত শুৱাই স্বামী-স্ত্ৰী একেলগে শুব পাৰিব। যিজনে তেনে কৰিব নোৱাৰে তেওঁলোকৰ কাৰণে মই কৈ আছোঁ কি কৰিব লাগিব। যিবিলাকে সন্তান জন্ম পোৱাৰ পাছত সন্তানক পৃথক বিচনাত শুৱাব নোৱাৰে আৰু স্বামী-স্ত্ৰীৰ পৃথক বিচনাত শুৱাৰ ইচ্ছা নকৰে তেওঁলোকে সন্তানক মাজত ৰাখি শুৱাব নালাগে। সন্তানক একাষৰীয়া কৰি শুৱাই স্বামী-স্ত্ৰী একেলগে শুব লাগে। সন্তানক মাজত ৰাখি শুলে অজানিতে সন্তানৰ গাত আঘাত পোৱাৰ সম্ভাৱনাটো বেছি দেখিবলৈ পোৱা যায়। ৭ নম্বৰটো হ'ল ঋতুকালত স্বামী-স্ত্ৰীৰ বিচনা পৃথক কৰি শুৱাটো বেছি ভাল। প্ৰসৱৰ পাছত এমাহ বা ২ মাহলৈ স্বামী-স্ত্ৰীৰ বিচনা পৃথক কৰি লোৱাটো বেছি ভাল। আপোনালোকে আজি গম পালে স্বামী-স্ত্ৰীৰ কোন সময়ত পৃথকভাৱে শুব লাগে আৰু কোন সময়ত একেলগে শুব লাগে, আৰু সন্তান জন্ম পোৱাৰ পিছত সন্তানক কোনফালে শুৱাব লাগে বা পৃথকভাৱে শুৱাব লাগে নেকি। সকলো কথা গম পালে যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি এওঁলোককো এই কথাখিনি জানিবলৈ সুন্দৰভাৱে সুবিধাটো দিব। আৰু আপোনালোকৰ কিবা সমস্যা থাকিলে মোক তলত কমেণ্টৰ যোগেদি জনাব আৰু সেই সমস্যাবোৰ মই এটা ভিডিঅ'ৰ সহায়েৰে আপোনালোকক সমাধান কৰিবলৈ চেষ্টা কৰিম। কিন্তু দুদিন দেৰি হ'ব পাৰে, কিন্তু আপোনালোকৰ কাৰণে মই তেনেকুৱা ভিডিঅ' লৈ আহিম। আপোনালোকে কমেণ্ট কৰিবলৈ একেবাৰে নেৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।